ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ কবিতা সত্য। ৰাতিপুৱাৰ পৰা বিচাৰি পোৱা নাই সত্যক। সত্য মোৰ নলে গলে লগা বন্ধু, একেলগে শোৱা, একেলগে খোৱা, একেলগে খেলা, একেলগে পঢ়াশালীলৈ যোৱা। পিতাই কৈছিল মোক, পঢ়া শুনাত তোৰ মগজটো ভাল, অংকত 100ৰ ভিতৰত 100 নম্বৰ পাইছ, জীৱনত তোৰ উন্নতি নিশ্চিত। পিছে মনত ৰাখিবি এটা কথা, তোৰ ককাৰে মোক শিকাই যোৱাৰ পৰত খেপ ঢুকি ঢুকি ককাৰে কৈছিল, সত্যক চাবি। অজলা অভং বুজি বাজি নেপায় একো, আজি মই তোৰ হাতত তাক গতালো। হাতখন এৰি নিদিবি সত্যৰ। নিজে একো কৰিব নোৱাৰে সত্যই, খোজ কাঢ়িও ইফাল সিফাল যাব নোৱাৰে। তয়েই তাক বুকুচাত লৈ ফুৰিব লাগিব, কষ্ট হওক, নহ'লে উতনুৱাসকলে শিলগুটি মাৰি তাক অতিষ্ঠ কৰিব। নেৰিবি সত্যক। ৰাতিপুৱাৰ পৰা সেই সত্যক বিচাৰি পোৱা নাই, নাই যে নাই, নায়েই। চিগা চপ্পলযোৰ ভৰিত সুমুৱাই বজাৰলৈ দৌৰিলোঁ। সত্য আহিছিল নেকি ইয়ালৈ? কোনোবাই দেখিছানে সত্যক? জক জকাই উঠিল বহুতে। সত্য আহিলে বজাৰ নচলে, ঠেং ভাঙি দিম ইয়াত দেখা পালে সত্যক। ক'ৰ পৰা জানো চুচুক চামাককৈ শেঙুন মচি মচি নাঙঠ ল'ৰা এটা সন্মুখত হাজিৰ। সেহাই সেহাই ক'লে, বগা চোলা পিন্ধি আহিছিল সত্য। ভেন গাড়ীত উঠাই পুলিচে লৈ গৈছে সেইফালে। সত্য আছে নেকি ইয়াত? ইউনিফৰ্ম পিন্ধা প্ৰাণীবোৰক সুধিলোঁ থানাত। কি আত্মহাস্য! আপুনি বৰ জমনি মানুহ দেই। দেখাততো আপোনাক শিক্ষিত যেনেই লাগে। এয়া জানো সত্য থকা ঠাই? এই সাধাৰণ কথাটো নাজানেনে? লঘোণে ভোকে উভতিলোঁ ঘৰলৈ। বিদ্যুৎ নাই, চৌপাশে অন্ধকাৰ। দুৱাৰ মুখতে কিবা এটাত উজুতি খালোঁ। খকমককৈ মোবাইলৰ টৰ্চটো জ্বলাই দিলোঁ। চিৰিটোত পৰি আছে লাছ এটা, সত্যৰ। কোনে থৈ গ'ল পেলাই, ক'বলৈ এতিয়া সত্য নিজেই নাই। পিতায়ো সত্য গ'লগৈ, নাই।